নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আছো মা কামাখ্যা মন্দিৰত। কামাখ্যা মন্দিৰলৈ আপোনালোক আহিছেনে বাৰু? যদি আগতে আপুনি কামাখ্যা মন্দিৰলৈ অহা নাই বা কেতিয়াও কামাখ্যা মন্দিৰ যোৱা নাই, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। ভিডিঅ'টো চালে গোটেই কথাখিনি জানিব পাৰিব। কামাখ্যা মন্দিৰ হৈছে অসমৰ গুৱাহাটীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ। গোটেই ভাৰততে ব্যাপ্ত হৈ থকা মুঠ ৫১খন দেৱীপীঠৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ পীঠ হৈছে এই কামাখ্যা মন্দিৰ। নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ এই মন্দিৰকেই অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বুলি ভবা হয়। অতি প্ৰাচীন কালৰে পৰাই অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক দুয়ো দিশতে শক্তি উপাসনাৰ কেন্দ্ৰস্থল কামাখ্যাই অতিশয় গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। কামাখ্যা মন্দিৰৰ নিৰ্মাণকৰ্তা হিচাপে প্ৰবাদ অনুসৰি নৰকাসুৰ আৰু ইতিহাস অনুসৰি কোচ নৃপতি মহাৰাজ বিশ্বসিংহ, তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায়ৰ কথা জনা যায়। মন্দিৰৰ শেষৰ অংশ আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত সংযোজন কৰা হয়। আপোনালোকে ভিডিঅ'টো দেখিছেই, মা কামাখ্যা মন্দিৰত লাখ লাখ ভক্তৰ সমাগম হয়। আমি ইয়াৰে দুই এজনক সুধিছিলোঁ আৰু তেওঁলোকৰ পৰা জানিব পৰা মতে ইয়াত প্ৰতিদিনেই লাখ লাখ ভক্তৰ সমাগম হয়। এই ওপৰৰ ঘৰটোত মানুহৰ শাৰীবোৰ লক্ষ্য কৰিছেনে? এয়া হৈছে মা কামাখ্যাৰ আশীৰ্বাদ ল'বলৈ যোৱা ভক্তৰ শাৰী। নেদেখিলে বিশ্বাস কৰিব টান যে ইয়াত ইমানেই মানুহৰ সমাগম হয়। মা কামাখ্যা মন্দিৰৰ সম্পৰ্কত এই মন্দিৰতে থকা এজন ব্যক্তিৰ পৰা কিছু কথা জানিব বিচাৰিছিলোঁ। তেখেতনো কি ক'লে কথাখিনি শুনকচোন। 2 নম্বৰ আপোনাৰ ধৰ্মতী মন্দিৰ, 3 নম্বৰ ভৈৰৱী মন্দিৰ, তাৰপিছত যে আপোনাৰ 4 নম্বৰ তাৰা মন্দিৰ, কালী মন্দিৰ, তাৰপিছত বগলা মন্দিৰ, ভূষৰ মন্দিৰ, মহাদেৱ মন্দিৰ, কতিলিংগ আছে। এইখিনিতে 10টামান আছে ন? 10টামান, 10ৰ তাৰমানে ইয়াত 10 বিদ্যা বুচি কিয় 10 বিদ্যা বুচি কিয় এইটো আপোনাৰ ভূষৰ মন্দিৰ আছে, বগল মন্দিৰৰ ওপৰত, বগল মন্দিৰৰ তলত আৰু ভূষৰ ওপৰত লাষ্ট মন্দিৰ সেইটো। ইয়াত আপোনাৰ প্ৰতিদিনে ভিৰ হয়নে? প্ৰতিদিনে ভিৰ হয়। আপুনি কম পাব, শাওণ আৰু ভাদ মাহ ভিৰটো কম পাব, এতিয়া ভিৰ পাব। আমাৰ ইয়াত মনসা পূজা চলি আছে, ইয়াত আমাৰ ইয়াত মনসা পূজা চলি আছে। আৰু মেইন পূজা আমাৰ ভিতৰত হ'ব, আমাৰ সেই নাগ মন্দিৰ যে আছে ইয়াত মানে একে ওচৰে পাজৰে টোটেল 10টা মন্দিৰ আছে। 10টা মন্দিৰ আছে। আৰু আপোনাৰ সেই প্ৰত্যেকটো মানুহৰ ঘৰত মনসা পূজা চলি আছে। আৰু মেইন পূজা হ'ব আপোনাৰ সেই যে আমাৰ 2 নম্বৰ গেট, মনসা মন্দিৰ যে আছে যে 2 নম্বৰ গেট লাইন পাতি আছে। তাতে যিটো আমি যে লাইনটো যে দেখিছোঁ বহুত মানুহ, সেইটো লাইন আপোনাৰ ডাইৰেক্ট ভিতৰত যাব। পানী চোৱাৰ কাৰণে মানুহ লাইন ধৰে, কি পানী চোৱাৰ কাৰণে লাইন ধৰে। আৰু সেইটো মেইন জেগা, এইটো আপোনাৰ এইটো আমাৰ মেইন জেগা। সেইটোত যাবলৈ টিকেট কাটিব লাগে। টিকেট আপোনালোকৰ যদি টিকেট নাকাটে, আমাৰ বাছ ষ্টেণ্ডত গেট এনেকুৱা আছে, ৰাতিপুৱা আহিব লাগে। এইটো জেনেৰেল লাইন আমাৰ এইটো বুলি কয়, জেনেৰেল লাইনটো আপোনাৰ এতিয়া পইচা দৰকাৰ। আৰু নহ'বলৈ আমি টিকেট কাটি যাম, এতিয়া আপোনাৰ যাব 501 টকাৰ টিকেট ভেবেট টিকেট, কিন্তু সেইটো প্ৰথম নাযায়। প্ৰথমে যাব জেনেৰেল লাইনটো যাব, 200 মানুহ যাব, 200 হ'ব, 300 হ'ব, 250 হ'ব পাৰে, সেইটো তেনে গেৰাণ্টি নাই। তাৰপিছত যাব আপোনাৰ ভেপি বুলছিল গাঁত টিকেটটো, আৰু আপোনাৰ সেই চিৰপাত দিয়া এনেকৈ সেইটো হ'ল আপোনাৰ পিছত 7.5টাৰ পিছত প্ৰথম যাব এইটো পানীটো চুবলৈ এতিয়া বস্তু মই সেইটো ক'লো, মানুহে আহে দিয়া পানীটো চোৱাৰ কাৰণে আহে। মোৰ টাইম নাই, মই 2 নম্বৰ মই মাৰ মূৰ্তি বহুত দীঘলীয়া হৈ আছে। মই কৈছোঁ যেতিয়া আপোনালোকে দেৰিকৈ আহিব সেইটোৱে দেৰি হ'ব। আৰু যেতিয়াবা মই নহয় বোলো আমি এইখিনি সময় আমি যাম, এটা টিকেটটো কাটিম। তাৰমানে কি এটা হেৰি লাগে আপোনাৰ আইডি কাৰ্ড বা এইটো এইটো আধাৰ কাৰ্ড, যিকোনো হয় আহিব লৈ আহিব। তাতে টিকেটটো কাটি তাৰপিছত হেৰি দিব, কাগজ এখন দিব, আহিব লাইন দি ধৰিব আৰু মই দৰ্শন কৰা যাব। টিকেটটো ইয়াত পাছত আপোনাৰ 5 কিনিব কৰিব কাৰণে নহয়, কেইটা বজাত আপোনালোক হিচাপ নাই। প্ৰথমে যাব আপোনাৰ
জেনারেল লাইন যাব 200 হ'ব পাৰে 250 হ'ব 300 হ'ব পাৰে এইটো মানে গ্যাৰাণ্টি নাই 3টা ভাগ আছে তাত 3টা ভাগ আছে 3টা ভাগত কিমান যায় তাৰমানে ক'ব নোৱাৰে ৰাতি ভিৰ হয় না ৰাতি না ৰাতি এতিয়া মন্দিৰ বন্ধ এতিয়া মানুহ চেছ হৈ যাব মন্দিৰ কিমান বন্ধ কৰে মন্দিৰ এতিয়া বন্ধ তাতে মানুহ তেতিয়া চেছ হ'ব তেতিয়া আপোনাৰ মন্দিৰ বন্ধ তাৰপিছত আৰতি হ'ব সন্ধিয়া আৰতি হ'ব আৰতি চাৰতি হৈ যোৱাৰ পিছত তেতিয়াতো বন্ধ হৈ যায় আপোনাৰ আৰতি মাৰ আৰতি হয় আৰতি কিবা সময় থাকে ন কিমান সময় থাকে এটা বজাত আমাৰ মন্দিৰটো বন্ধ হয় হয় তাৰপিছত আৰু 3টা আঢ়ৈটা 3টাত খুলিব মাৰ ভোগটো চলি আছে হয় মাৰ ভোগটো খাব তাৰপিছতহে মন্দিৰটো খুলিব আমি মাজুলী মাজুলী হৈ যাব না দূৰ হয় আমি ইয়াত আছোঁ এতিয়া তাৰপিছত আজি আহিলোঁ চাবলৈ বৰ ভাল লাগিল দেই ধন্যবাদ আপুনি কথাখিনি যে ক'লে নহয় আপোনালোকে যদি আহিব সোনকালকৈ আহিব সোনকালে অহাৰ পিছত আমি এতিয়া গোটেই ঘূৰিলোঁ মন্দিৰ কেইবাটাও আমি চালোঁ সেৱা ল'লোঁ কিন্তু মেইন যিটো পানী আপুনি যিটো ক'লে যিটো পানীটো সেইটো আমি নাই পোৱা কাৰণ সেইটো টিকট কাটিব লাগে বা সেইটো লাইন ল'ব লাগে যে টিকেট কাটি নহয় লাইনটো মানে সেইটো বহুত মানুহ হৈছে আপোনালোকে কি কৰিব টিকেট কাটাতকৈ আপোনালোকক মই ভাল এটা বুজাম যে ৰাতিপুৱা আহিব তাত আপোনালোকে হেৰি কৰিব লাইনটো ধৰিব তাৰপৰা জেনেৰেল পাছতে কাউচাখন নিব কাউচ লৈ আপোনালোকে ইয়াত দৰ্শন কৰিব লাইনটো দিব তেতিয়া আপোনালোকে হেৰি কৰিব পানীটো চুব পাৰিব মেইন বস্তু কি পানীটো আৰু আমাৰ ইয়াত মেইন বস্তু কি পানীটোৱে সেইটো লাইনটো ল'ব লাগে যে এটা লাইন ধৰিব লাগিব আৰু বোলো নহয় বোলো আপোনালোকে যদি 2 নম্বৰ গেটতে দৰ্শন কৰে 5টাত যদি ধৰে 5টাৰ ভিতৰৰ পানী আনিব দি দিব আগততো একোৱেই নাছিল এতিয়াহে তাৰমানে অলপ ঝালক জমা হ'ল এতিয়া ঠিক আছে বাৰু দেই ঠিক আছে আহিছোঁ ধন্যবাদ